হেল্ল' ফেমিলি, এই বৰষুণৰ মাজত মই ছাতি লৈ ক'ত আছোঁ চাওকচোন। আজি ভিডিঅ'টো মানে অলপ বেলেগ টাইপৰ ভিডিঅ' হ'বলৈ গৈ আছে। মানে মই আজি আহিছোঁ ব্ৰহ্মপুত্ৰৰ চৰত, অৰ্থাৎ ইয়াক চেৰেং চাপৰি বুলি কোৱা হয়। ইয়াত বহুত মানে পিকনিক খাব আহে। আৰু আজি মই অহাৰ কাৰণ হৈছে আমাৰ দেউতা ঢুকুৱা আজি প্ৰায় 1.5 বছৰেই হ'ল, আৰু এই দেউতাৰ অস্থি বিসৰ্জন দিব। ইয়াত আহিছোঁ আজি, বহুত ইয়াত ডাঙৰ মেলাও হয়, আপোনালোকক গোটেই দেখাই আছোঁ। আৰু এই ঠাইত প্ৰতি বছৰে এই দিনটোতে আজি হৈছে অশোক অষ্টমী, আৰু আজি মানুহবিলাকে মানে বিশ্বাস কৰে আৰু যে আজি সকলো নদ নদীয়ে যায় গংগাত মিলিত হয় বুলি, আৰু সেইকাৰণে সকলোৱে স্নান কৰিব আহে, অস্থি বিসৰ্জন দিয়ে, বিভিন্ন কাম কৰে। আৰু সেইকাৰণে আমাৰ দেউতাৰ অস্থি বিসৰ্জন আজি ইয়াতে দিম বুলি ভাবিছোঁ। আৰু অস্থি বিসৰ্জনৰ যিখিনি নিয়ম কৰিব তাৰ কাৰণে সকলো যোগাৰ কৰি আছে, আৰু ইয়াতে আজি আমাৰ দেউতাৰ অস্থি বিসৰ্জন দিম। আজি মানে বতৰটো অলপ ঠাণ্ডা, বৰষুণো দি আছে কাৰণে ঠাণ্ডা লাগি আছে। আৰু গাও ধুব লাগিব, গা ধুই স্নান কৰিলে আজি পবিত্ৰ হোৱা যাব। বাকী যি কি নহওক, ঠাণ্ডা হ'লেওতো কৰিবই লাগিব কামখিনি। আৰু যিহেতু আজি আমাৰ দেউতাৰো অস্থি বিসৰ্জন দিম ইয়াতে, সেইকাৰণে গোটেইখিনি নিয়ম কৰিব লাগিব। আৰু সেই নিয়মৰ বাবে যিখিনি যোগাৰ লাগিব সেইখিনি বৰ্তমান কৰি আছে। আৰু সেইখিনি কৰা হোৱাৰ পিছত গা চা ধুই সকলো হোৱাৰ পিছত এখন মেলাও হয় ইয়াতে। আৰু মেলা মানে ইয়াত ভাল মেলাই হয়। আগত যে দেখি আছে এয়া মেলা, ডাঙৰকৈ মেলাখন হয়, বিভিন্ন সামগ্ৰী ওলায়। আৰু মেলাত যোৱাৰ আগতে মোৰ যিখিনি নিয়ম আছে সেইখিনি কৰি লওঁ আগে। আৰু মই এতিয়া পূজাত বহিলোঁ, আৰু পূজাখিনি কৰি লওঁ, কৰি থৈ আপোনালোকক গোটেই পৰিৱেশটো দেখাই আছোঁ। তুমি এতিয়া ধুনীয়াকৈ হেৰি কৰি লোৱা, থালি থুপি মুচি ধুনীয়াকৈ লোৱা। তাৰে অলপমান হাতত লোৱা। ওম অগ্নিদগ্ধ জয় জীৱা জপদগ্ধ কুলি মম ভৌম দত্তেন তৃপ্তায় যন্ত পৰংগতি জয় জন্ন মাতানা পিতা ন বন্ধু নৈ বান্ধৱ। হ'ব তাৰ পৰা দি দিয়া, হাতখন ধোৱা, তাতে গাত অলপ পানী ছিটোৱা, গাত পানী ছিটাই দিয়া অলপমান। আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি নিয়ম হৈ গ'ল, আৰু এতিয়া গাটো ধুই লওঁ, ধুনীয়াকৈ গাটো ধুই লওঁ এতিয়া। আৰু এনেকৈ গা চা ধোৱা হৈ গ'ল, আৰু কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, আৰু পিন্ধি গোটেইখিনি আমাৰ যি অস্থি বিসৰ্জনৰ যি নিয়ম আছিল সেইখিনিও হৈ গ'ল। আৰু সেইফালে মানুহবোৰে কিছুমান কাম কৰি আছে, কিছুমানে আজি ইয়াত মেলা চাব আহে, কিছুমানে নিজকে শুদ্ধি কৰাব আহে, আৰু কিছুমানে এনেকৈ আমাৰ অস্থি বিসৰ্জন দিব আহে। বহুত নিয়মত আজিৰ দিনটোত মানুহবিলাক ইয়ালৈ আহে। আৰু এইফালে ব্ৰহ্মপুত্ৰ পাৰতে ধুনীয়াকৈ বালিৰ ওপৰত এইবিলাক খেতি কৰিছে চাওক। এইবিলাক তৰমুজৰ খেতি আছে মাজত, কিছুমান ৰঙালাওৰ খেতিও আছে, কিছুমান তিয়ঁহৰ খেতিও আছে, চব মানে মিলাই খেতি কৰিছে মাজতে একেলগে। আৰু এতিয়া আপোনালোকক মেলাখন এবাৰ দেখাই লওঁ, আৰু ভাল মেলা হয়, বহুত মানুহ আহে, মেলাখন দেখাই আছোঁ ৰ'ব এতিয়া। মেলাখন আপোনাৰ ভালদৰে দেখাব নোৱাৰিলোঁ, কাৰণ বতৰটো চাওক কেনেকুৱাকৈ আহিছে। সেই বতৰটো চাওক, গোটেই ডাৱৰীয়া, একদম বৰষুণ আহিব চাগে, একদম চাওক বতাহ দি আছে এইফালে গোটেই, সেইকাৰণে ভালকৈ দেখাব নোৱাৰিম। এতিয়া ঘৰলৈ যাব লাগে, আৰু দোকানবিলাকো বন্ধ কৰিব, সেইফালে বহুত জোৰে বৰষুণ আহিব। আৰু কি বতাহ আহিছে জানো, এতিয়া উৰুৱাই নিব, যাবই পৰা নাই, কিন্তু টানিয়ে নি আছে একদম বতাহে। আৰু এবাৰ আকাশখন চাওকচোন, বা কি ক'লা হৈ আহিছে, বহুত জোৰে বৰষুণ আহিব। আৰু এনেকুৱা দূৰৰ পৰা লগা হৈছে, আকাশখন মাটিৰ লগত মিলি গৈছে, তেনেকুৱা লগা হৈছে। আৰু এতিয়া অলপ দৌৰি যাব লাগে, বা একদম দিনতে ৰাতিৰ দৰে হৈ আহিছে, গোটেই আন্ধাৰ হৈ আহিছে, বৰষুণ বহুত জোৰে বৰষুণ আহিব। আৰু এতিয়া বৰষুণটো প্ৰায় জোৰে আহিলে, আৰু ধুনীয়াকৈ ই ৰিক্সাত উঠি লৈছোঁ এতিয়া। আৰু যিবিলাকে মানে দোকান দিছিলে আজি মেলাখনতো অসুবিধা হৈছে, তেওঁলোকে দোকানবিলাক ভালকৈ দিব পৰা নাই বৰষুণ অহাত, আৰু যোনজনে এতিয়া পূজা কৰিব আহিছে তেওঁলোকৰ বহুত দিগদাৰ হ'ব। আৰু এইফালে দোকানবিলাকৰ অৱস্থা চাওকচোন, গোটেই একদম তিৰপাল টানি বন্ধ কৰি দিব লগা হ'ল বৰষুণৰ কাৰণে। ধুনীয়াকৈ মানে চেল হ'ব বুলি ভাবিছিল আজি, কিন্তু বৰষুণে নষ্ট কৰি দিলে আৰু। A few minutes later. এনেকৈ ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পাই আজি মানে বৰষুণ তাতে দিলে যে, সেইকাৰণে আপোনাক মেলাখন ভালকৈ দেখাব নোৱাৰিলোঁ। আৰু মই দেখাম বুলি ভাবি আছিলোঁ ধুনীয়াকৈ মেলাখন কি কি ওলাইছে, কি কি ওলোৱা নাই, সকলো দেখাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণে চব বেয়া কৰি দিলে। এতিয়া দেখোন ৰ'দে ওলাল, তেতিয়া ইমান জোৰে বৰষুণ আহিলে। আৰু এটা কথা কোৱা হয় যে বোলে বৰষুণ আহে আজি অষ্টমীৰ দিনা বোলে, এবাৰ হ'লে বৰষুণ দিয়ে, সেইকাৰণে দিলে চাগে। বাকী যি কি নহওক, আজি মনটো অলপ ভাল লাগি আছে, বেয়া লাগি আছে। ভাল লাগি থকাৰ কাৰণ হৈছে যে কোৱা হয় অস্থিটো বোলে বিসৰ্জন দিলে আত্মাই বোলে একদম মানে শান্তি লাভ কৰে, একদমেই শান্তি লাভ কৰে। আৰু বেয়া লাগি থকাৰ কাৰণটো এতিয়া হৈছে যে ইমান দিনে পাপাৰ কিবা এটা হ'লেও অস্তিত্ব মানে ঘৰত থকা যেন লাগিছিলে অস্তিত্ব থাকোঁতে, কিন্তু বৰ্তমান সেইটোও বিসৰ্জন দিয়া গ'ল, সেইকাৰণে অলপ বেয়া লাগি আছে। একো নাই, বাকী ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আকৌ নতুন ব্লগৰ তেতিয়া লগ পাম, তেতিয়াহ'লে বাই বাই, টাটা, জয় হিন্দ।